আজি আমি এটা কাহিনী শুনিম। এই কাহিনীটো হৈছে ধনবৰ আৰু ৰতনী। ধনবৰ এজন ল'ৰা আৰু ৰতনী এজনী ছোৱালী। ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক প্ৰেমিকা। ধনশ্ৰী মুখৰ ৰতনী মাক দেউতাকৰ সৈতে আহি কিছুদিনৰ বাবে দিখৌমুখৰ ধনবৰহঁতৰ ঘৰত আছিল। সেইখিনি সময়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। ধনবৰে নিজৰ হৃদয়ত ৰতনীক নিগাজিকৈ স্থান দিলে। ৰতনী অবিহনে সি একো ভাবিবই নোৱাৰা হ'ল। কিন্তু এদিন মাক দেউতাকৰ সৈতে ৰতনী পুনৰ নিজৰ ঘৰলৈ উভতি গ'ল। ৰতনীৰ অনুপস্থিতিত ধনবৰ অস্থিৰ হৈ পৰিল। চাৰিওফালে যেন নিৰানন্দ আৰু অন্ধকাৰ দেখিলে। বুকুৰ মাধুৰীলৈ উজাই অহা ৰতনী এতিয়া ধনবৰৰ বাবে কালশত্ৰু হৈ পৰিল। ৰতনী ভটিয়াই যোৱা বৰলুইতৰ পাৰত বহি কান্দি কাটি অস্থিৰ হৈ পৰা ধনবৰে মনৰ দুখত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাবলৈ ওলাল। ধনবৰ ভিকহুৰ ভিকহু, সেয়েহে ৰতনীয়ে তাক এৰি গ'ল। এনেবোৰ অভিমানে তাৰ বুকু হাল মাৰি ধৰিলে। প্ৰকৃতিৰ যিকোনো দৃশ্য বা ঘটনা লক্ষ্য কৰি সি দুগুণে ৰতনীৰ অনুপস্থিতি অনুভৱ কৰিলে। জাক পাতি পাখিত পাখি লগাই উৰা বগলীৰ জাক, ব্ৰহ্মপুত্ৰৰ বুকু, ব্ৰহ্মপুত্ৰৰ বালিত আনন্দ মনেৰে খেলি থকা বালিমাহী চৰাই, এইবোৰে তাক ৰতনীৰ বিচ্ছেদৰ জ্বালা দুগুণে বঢ়াইহে তুলিলে। লুইতৰ বুকুত টোপাই গোৰ মাৰি থকা শিশুৰ পুনৰ আকৌ মূৰ উলিয়াই, কিন্তু ৰতনী এবাৰ দিঘটীয়াই গ'ল, আকৌ কোনোদিন নাহিল। এনেদৰে মনৰ দুখ সহিব নোৱাৰি শেষত ধনবৰে বৰলুইতৰ বুকুত শেষ আশ্ৰয় ল'লে।